তো ফাইনালি আমি এই নগাঁও আহোঁ অলপ লগত যোনটো পেট মল না সি পাছ কৰিলে ছেকেণ্ড ডিভিজন। আজি আমি যাম তো এতিয়া আজি আমি আহিছোঁ এফালে যাম মানে বৰ্তমান আমি মানে আমাৰ আজি গাড়ীখনৰ অলপ প্ৰব্লেম এটা আছে। কি প্ৰব্লেম এইফালে চাওক, এই গাড়ীখনৰ অলপ মানে এই চকাৰটো অলপ লিক কৰি আছে। তো এতিয়া মোৰ লগত আছে আমাৰ প্ৰিয়াংশু। তো আজি আমি যাম তো অলপ মানে ভাল কৰিম। তো চাই থাকক আজি ভিডিঅ'টো কেনেকুৱা হয় নহয় প্ৰিয়াংশু। আমি আহিছোঁ নগাঁৱত। তো নগাঁৱত আমাৰতো প্ৰিয়াংশু ভাই এইফালে আমাৰ জয় ভাই আহিছে এইফালে দেখিব হৈছে জয় এই নগাঁৱৰ পৰা আহোঁ অলপ কি কাম মানে অলপ এই গাড়ীখনৰ অলপ প্ৰব্লেম এটা হৈ আছে তাকে আমি ঠিক কৰিব যাওঁ। ঠিক আছে আমি আহি পাইছোঁ ক'ত পাইছোঁ আমি প্ৰিয়াংশু বেবেজীয়া। তো এতিয়া আমি খেনচোৱা পাইছোঁ। খেনচোৱা সিহঁতি দোকানত গৈছে, দোকানত কিবা কিনে নেকি ভালকৈ ধৰিব পৰা নাই, অলপ ঘোলা ঘোলা হৈ আছে। তো এতিয়া অলপ টাইম ৰখোঁ তাৰপিছত আমি যাম মানে PVC যাম। PVC যোনখন নগাঁৱত আছে যোন PVC না তাত যাম। পূৰা চকা টকা খুলি পিনে চাব কি হৈছে কি নাই হোৱা তেতিয়াহে গম পাওঁ। তো ইয়াত আহি গম পালোঁ যে তো ইয়াত অকল এক্সাৰচাইজৰ কাম হয়। তো অলপ মানে এইটো কাম নহ'ব। তো এতিয়া আমি বেলেগত যাম। তো প্ৰিয়াংশু অলপ এলাহ লাগিছে, সি শুইছে। ভিডিঅ' বনোৱা নাই, ভিডিঅ' হৈ আছে নাই। তো এতিয়া আমি PVC নাপালোঁ, এতিয়া হুণ্ডাই ডিলাৰ যাম। তো ডিলাৰত কাম হয় নেকি চাই লওঁ। এতিয়া আমি পাই গ'লি হুণ্ডাই ডিলাৰ। তো এতিয়া আমি পাই গ'লোহি এইফালে দেখুৱাই দিয়ক। এইফালে আছে আমাৰ হুণ্ডাই ডিলাৰ। হুণ্ডাই ডিলাৰ পাই গ'লোঁ। এতিয়া আমাক গাড়ীখনৰ আগৰ ছাছপেনশ্যনটো ভাল কৰিম, ব'লক আপোনালোক চাব। আমি ইয়াত বহুত টাইম ৰখা হ'ল, এতিয়া আমাৰ কি হয় ঠিক নাই। এইফালে গাড়ীখন থৈ দিয়া হৈছে। তো দুখৰ খবৰ আমাৰ আজি কাম নহ'ল। তো এতিয়া কৈ কি হ'ল মেইন কথাটো আমি কি হ'ল মানে ইয়াত মানে আমি স্পেয়াৰ পাৰ্টছবোৰ নাপালোঁ। তেতিয়া আমি বেলেগ এদিন আহিব লাগিব। এতিয়া আমি গাড়ীখনকে ধোৱাম আৰু তেতিয়া আমি ৱাছ কৰিম। এতিয়া আমাৰ কামটো নহ'ল, গাড়ীখন অলপ ধুই পিনে ঘৰলৈ গুচি যাওঁ আৰু বেলেগ এদিন আহিম। তো এতিয়া গাড়ীখন অলপ ৱাছ কৰি আছে বোলে আমাৰ প্ৰিয়াংশু ভাই। এতিয়া আমাৰ কামটো নহ'ল, কি হ'ল আমি পাৰ্টছবোৰ আজি নাপালোঁ। তো আমি বেলেগ এদিন আহিব লাগিব। এতিয়া আমি কাৰখন ৱাছ কৰি আছোঁ, এইটো দেখুৱাই দিয়ক। চ' এতিয়া আমি কাৰখন ৱাছ কৰি ঘৰলৈ গুচি যাম। তো এতিয়া আমাৰ গাড়ী ধোৱা হৈ গ'ল, এইফালে দেখিব পাইছে গাড়ী মুচি আছে। তো এতিয়া আমাৰ গাড়ী ধোৱা হৈ গ'ল। তো এতিয়া আমি যাম RJ হুণ্ডাইত। RJ হুণ্ডাইত কি পাই গ'লোঁ আমি পেঞ্চো স্পেয়াৰ পাৰ্টছ RJ হুণ্ডাইত পালোঁ। তো এতিয়া আমি যাম RJ হুণ্ডাইত লগামগৈ। তো এতিয়া পেঞ্চো কি খাই আছে দেখা দিয়া আইচক্ৰীম। তো পেঞ্চোক আইচক্ৰীম এটা খুৱাই দিলোঁ। তো তাৰ মানে বহুত ভোক লাগিছে। তো আপোনালোকে গম পাইছে যে কালি মেট্ৰিকৰ ৰিজাল্ট দিলে। তো আমাৰ লগত যোনটো পেট মল না সি পাছ কৰিলে ছেকেণ্ড ডিভিজন। সি আমাক পাৰ্টিটো নিদিলে। তো বহুত দুখ লাগিছে। সি নিবিহঁতক খোৱালে, কালি পেট ফুলকৈ খুৱাইছে সিহঁতক। তো সেইকাৰণে আমাৰ বহুত দুখ লাগিলে। সেইকাৰণে আজি আমি এৰি থৈ আহিলোঁ হয় নহয়। আমি যাম KFC নাযাওঁ বাৰু এনেই কৈছে। তো বহুত বেয়া লাগিছে সি পাৰ্টিটো আমাক নিদিলে। কি ক'ম আৰু বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে, তাও বেয়া লাগিছে। তো ফাইনেলি আমি পাই গ'লোঁ ক'ৰ RJ হুণ্ডাই। তো পাই গ'লোঁ। এতিয়া আমি সোনকালে লগাই লৈ ঘৰত যাব লাগে। তো এইফালে দেখিব পাইছে এইফালে RJ হুণ্ডাই এইটো ছাৰ্ভিচ চেণ্টাৰ। তো এতিয়া আমাৰ গাড়ীখন মানে ভিতৰত দিয়া হৈ গ'ল। তো ইয়াত ধুনীয়া একটা লোকেশ্যন এটা পাইছে, এইফালে দেখিব পাইছে কি মজা লোকেশ্যন চাওক। ফটো উঠিম এতিয়া ধুনীয়াকৈ।
তো লোকেশ্যনটো কেনেকুৱা লাগিছে ভাই লোকেশ্যনটো কেনেকুৱা কৈ দিয়া লোকেশ্যনটো একদম বঢ়িয়া আহিছে একদম 10 out of 11 তো আমাৰ কাম চলি আছে এইফালে ওচৰত আছে প্ৰিয়াংশু ভাই কি কৰি আছে ভাই তো এইফালে আমাৰ গাড়ী কাম চলি আছে এইফালে গাড়ী কাম চলি আছে তো আমি তো আমাৰ কাম হৈছেহি তো অলপ আমি এইফালে ৰেষ্ট লৈছোঁ এইফালে আমাৰ প্ৰিয়াংশু ভাই এইফালে লোকৰ টিভি এটা পালে টিভিটোত আমি ব্লগছ লগাই দিছোঁ লিখা আছে তো আমি মানে কি লগালোঁ এতিয়া কৈ দিছোঁ ভালকৈ তো এইটো চকাৰ আপোনাৰ কি বুলি কয় চকাৰটো লগোৱা হৈছে দুইফালে দুটা লগোৱা আছে তাৰফালে আপোনাৰ ৱাইপাৰটো লগোৱা হৈছে এইবাৰ নতুন ৱাইপাৰ লগোৱা আছে আৰু কি কোৱা হৈছিলে সেইটো মই ক'লোঁ আৰু কি লগোৱা আছিলে আৰু কাৰখন পুৰা ৱাছ কৰিলোঁ পূৰা ভিতৰত পলিচ মাৰি দিলে আৰু ভেকিউম কৰি দিলে পূৰা মানে আমাৰ বহুত টকা পইচা গ'ল বুজিছে পুৰা ভেকিউম বহুত পইচা গ'ল বে একদম ৰিকভাৰ কৰিব লাগিব আমি সোনকালে ৰিকভাৰী কৰিম তো এতিয়া আমি ঘৰটো আজিলৈ আমি ইমানতে সামৰিছোঁ ভিডিঅ'টো আজি বহুত পইচা পাতি গ'ল